মোবাইল এটা দিম আমি দুটা শিলং যাম ইমান দায়িত্ব আছে তো কে মানি মানি তাৰ মানে মুকুতাদাই আপোনাক জোৰ কৰি গাঁও ঘৰলৈ লৈ যাব খুজিছে মই বোলো তাক ভালকে শিক্ষা এটা দিওঁ এইকাৰণে ময়ো ঘৰলৈ যাম বুলি ওলাই আহিলো তুমিয়ে চোৱাচোন জোঁৱায়েকৰ লগত কাজিয়া লাগি খঙৰ ভমকত সি বোলে মোক ঘৰলৈ লৈ যায় তাৰ মানে সি মোৰ সংসাৰ ভঙাৰ ধান্দা এতিয়া 2 লাখ টকাৰ কথা শুনিলে যে ৰ'বচোন সি এনেও ইয়াৰ পৰা যোৱা বিধৰ মানুহ নহয় মই তাক শিক্ষা এটা দিম বুলিহে বেগে চেগে ওলাই আহিছো এনে সি ইয়াৰ পৰা যোৱা বিধৰ মানুহ নহয় নাই বায়নৰ ঘৰৰ খোল মই তোক চিনি নাপাও তোৰ সেই একেটা লৰে খালি এতিয়া 2 লাখ টকাৰ কথা শুনি তই সলাই দিছ তহঁতক জনা আছে ন তহঁতক গোটেই জাত হেৰি জাতত ধৰি কথা নকব কৈ দিছো নকম 1000 বাৰ কম মই কি কেইটা নাপায় নহয় এনেকে জাতত ধৰি তই কি জানো মোৰ সংসাৰখনৰ কথা ইহঁতৰ 14 পুৰুষত কেৰুণ আছে ধৰি পুৰুষত ধৰি কথা